নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলো ভালেই চাগে? মোৰো ভালেই বাৰু। আৰু পুৰা বৰষুণ আৰু পুৰা ঠাণ্ডা পৰিছে, সেইকাৰণে আজি চবেই ৰুটি মাংস খাম বুলি কৈছে। আজি ৰুটি মাংসই হ'ব, তো আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকৰ তাত বৰষুণ দিছেনে কমেণ্ট কৰি জনাব দেই। এয়া মানুহজনে মিক্সাৰ বনাবলৈ চানা লৈ আহিছিলে, দেখিছিলে তাৰ এটা পেকেট খুলি মই খাই লৈছোঁ আগতীয়াকৈ। তো ঠাণ্ডা বতৰ মিক্সাৰ খাই ভাল লাগে। এয়া এটা এটাকৈ পেকেটবোৰ খুলি দি দিলে। অকণমান নিমখ দি দিছে, তাৰ পাছতে অকণমান মিঠাতেল দি দিছে, তাৰপৰা লৰাই দিব। ধুনীয়াকৈ মিক্সাৰ হৈ গ'ল। ঠাণ্ডা বতৰত ইয়াতকৈ আৰু কি লাগে নে কি কয় গাইজ? কাৰ কাৰ লোভ লাগিছে জনাব দেই কমেণ্ট কৰি। এইপিনে মায়ে আটা সানি হৈ গ'ল। এতিয়া মাংসখিনি সানি লৈছে মছলা পাতি দি দি। ইয়াত যি মছলা দিছে তাকে দিম, তাৰ পাছত আৰু মছলা পাতি নিদিওঁ। চিকেন মছলা আৰু জিৰা সেয়াই দিছোঁ, আৰু একো নাই দিয়া। এইপিনে মই কাটি থৈছোঁ আলু, পিঁয়াজ, আদা, নহৰু, জলকীয়া, এইপিনে বিলাহী, এইপিনে মাংস। এতিয়া ধুনীয়াকৈ সানি মেলি মানুহজনে যোগাৰ কৰি দিছে আৰু সানি মেলি। তাৰপিছতে মই বনাম। যিহেতু ৰুটি খাব লৈছোঁ সেইকাৰণে চবকে লগে ভাগে লগাই দিছোঁ, মানে কি কয় গাইজ। এয়া কেৰাহী পাতিত তেল দি দিলোঁ, যিহেতু কেৰাহী গৰম হৈ আছে সেইকাৰণে তেল দি দিছোঁ। এতিয়া পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজৰ লগতে আদা, নহৰু, জলকীয়া তেলতে ভাজি ল'ম। যিহেতু চবেই মাংস বনাব জানেই, কৈ নাথাকোঁ আৰু আপোনালোকে দেখিছেই। এতিয়া হালধি দি দিছোঁ। এতিয়া এয়া মাংস দি দিম। মাংস দি দিছোঁ। ধুনীয়াকৈ লৰাই মেলি তাৰপিছতে ঢাকি দিম। এতিয়া ধুনীয়াকৈ ঢাকি দিছোঁ। এয়া মায়ে ৰুটি বেলি আছে, মই তাত মাংস বনাই আছোঁ। চবেই লগে ভাগে কৰিছোঁ আৰু হাতে কামে, সেইকাৰণে সোনকালে হাতে কামে কাম কৰিলে সোনকালে হয়। এয়া মাংসটো সিজি গৈছে, এতিয়া আলু দি দিম। এতিয়া আলু দি দিম। আলু দি অকণমান লৰাই তাৰপিছতে আলুটো সিজাৰ লগে লগে বিলাহী দি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ, যিমানটো জোখত লাগে। এতিয়া বিলাহী দি দিছোঁ। বিলাহী দি অকণমান লৰাৰ পাছত তাৰপিছতে পানী দি দিম আৰু। চবেই হয়তো বেলেগ বেলেগ ষ্টাইলত বনায়, মই যিটো ষ্টাইলত বনাইছোঁ মই সেইটোৱে দিছোঁ আৰু। যেনেকৈ বনাওঁ মই। যিহেতু গৰম পানী হৈয়ে আছে, এতিয়া গৰম পানী দি দিম। যিমানটো জোখত লাগে সিমানটো জোখত মই পানী দি দিছোঁ। সেইপিনে মায়ে ৰুটি বনাই আছে, দেখিছেনে? আৰু ফাইনেলি মোৰ মাংস ৰেডি হৈ গ'ল। এইপিনে ৰুটি পুৰিও হৈ গ'ল, এতিয়া খাব লাগে। এইপিনে ৰুটি, আচাৰ, পিঁয়াজ, এইপিনে লৈ লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।